নমস্কাৰ আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা পিংক মেকআপ লুক শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছোঁ এটা ময়শ্চাৰাইজাৰ দি। আপোনালোকে যিকোনো ময়শ্চাৰাইজাৰ লগাব পাৰে। তাৰ পিছত মই এয়া লগাইছোঁ প্ৰাইমাৰ মই ইউজ কৰিছোঁ অৰিফ্লেমৰ প্ৰাইমাৰটো ভালেই, বহুত বেছি ভাল নহয়, মিডিয়ামত আছে আৰু। নেক্সট মই লগাম এইটো ফাউণ্ডেশ্যন-মেইবেলিনৰ ছুপাৰষ্টে ফাউণ্ডেশ্যন, যোনটো এটা ফুল কাভাৰেজ ফাউণ্ডেশ্যন হয়, যোনটো আপোনালোকে পাৰ্টিত ইউজ কৰিব পাৰে। এই ফাউণ্ডেশ্যনটো দি বহুত অলমষ্ট কভাৰ কৰি লয় সকলো। প্ৰথমতে আপোনালোকৰ অকণমান হোৱাইট নিচিনা লাগিব পাৰে, কিন্তু যেতিয়া আমি ব্লেণ্ড কৰি যাম বা ফুল যেতিয়া মেকআপ হৈ যাব তেতিয়া আপোনাৰ স্কিনৰ লগত ধুনীয়াকৈ এই ফাউণ্ডেশ্যনটো মিলি যায়। মই ব্ৰাছেদিয়ে এপ্লাই কৰিছোঁ। আপোনালোকে বিউটি ব্লেণ্ডাৰো ল'ব পাৰে। বিউটি ব্লেণ্ডাৰ দিও ফাউণ্ডেশ্যন বহুত স্মুথলি এপ্লাই হয়, কিন্তু মই আজি বিউটি ব্লেণ্ডাৰ ইউজ কৰা নাই। মই ব্ৰাছেদি ইউজ কৰিছোঁ, যোনডাল হয় মাৰ্চৰ ফাউণ্ডেশ্যন ব্ৰাছ। একদম ডিঙিলৈ আপোনালোকে এপ্লাই কৰিব ভালকৈ, একদম হেয়াৰ লাইনৰ কাণত ধুনীয়াকৈ এপ্লাই কৰিব। ব্লেণ্ডিংটো বহুত ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যন। যেতিয়ালৈকে আপুনি এটা স্মুথ বেছ নাপায় তেতিয়ালৈকে এপ্লাই কৰি থাকিব। নেক্সট মই ইউজ কৰিছোঁ কনচিলাৰ দি আমাৰ ডাৰ্ক চাৰ্কলছবিলাক লুকাই যাব। এইটো মই ইউজ কৰিছোঁ ছুইছ বিউটিৰ কনচিলাৰ। বহুত এফৰ্ডেবল, বহুত আপোনালোকে কম দামত পাই যাব। এইটো ফ্লিপকাৰ্ট, নাইকা বা আপোনালোকে অনলাইন য'তে হ'লেও পাব। ছুইছ বিউটিৰ কনচিলাৰ বহুত ভাল হয়, এফৰ্ডেবলত এইটো বহুত বেছি ভাল কনচিলাৰ। আপুনি আপোনাৰ শ্বেড অনুসৰি ল'ব পাৰে। তাৰপিছত মই ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ কনচিলাৰ ব্ৰাছ দি। ব্লেণ্ড কৰাত আপোনালোকে সদায় সময় ল'ব যাতে ব্লেণ্ডিংটো ধুনীয়া স্মুথ হয়। তাৰপিছত মই এটা বিউটি ব্লেণ্ডাৰ যোনবিলাক এক্সট্ৰা আপোনালোকৰ ফাউণ্ডেশ্যন লাগি ধৰে সেইবিলাক আপোনাৰ বিউটি ব্লেণ্ডাৰে দি স্মুথ কৰি ল'ব। এক্সট্ৰাবিলাক আপোনাৰ বিউটি ব্লেণ্ডাৰত লাগি ধৰিব। তাৰপিছত মই এইটো লগাইছোঁ ব্লাছ টিণ্ট হয়, এইটো ধুনীয়া ৰিডমৰ হয়। এইটো বহুত ভাল, এফৰ্ডেবল আৰু বহুত নেচাৰেল লাগে। কেমেৰাতকৈ এইটো যদি আপুনি ৰিয়েলত দেখে তেতিয়া বেছি ফ্লাছ অফ কালাৰ দেখিবলৈ পোৱা যায়। কেমেৰাত অলপমান কম দেখি পায়। এইটো ধুনীয়াকৈ হাতেদি মই ব্লেণ্ড কৰি লৈছোঁ। ক্ৰীম যেতিয়া প্ৰডাক্ট লগাই থাকে আপোনালোকে ক্ৰীমে ইউজ কৰিব লাগে, টিণ্ট ইউজ কৰিব লাগে। তাৰ পাছতহে আপোনালোকে পাউডাৰ ব্যৱহাৰ কৰিব লাগে। এয়া মই লগাইছোঁ এটা পেলেডিঅ'ৰ লুজ পাউডাৰ হয়, আপোনালোকক দেখাই দিম মই এতিয়া। লুজ পাউডাৰটো প্ৰথমতে মই তাতে বেকিং কৰি লৈছোঁ, মানে অলপ লগাই থৈ দিছোঁ। তাৰ পাছত মই আই মেকআপ কৰিলে আই মেকআপৰ যোনবিলাক কালাৰ হয় এইবিলাক গুড়া আপোনালোকৰ চকুৰ তলত পৰি থাকিব পাৰে, সেইকাৰণে মই পাউডাৰটো লগাই লৈছোঁ। পিছত পাউডাৰখিনি মই আই মেকআপ কমপ্লিট হোৱাৰ পাছত মই সেইখিনি মুছি দিম। এয়া হ'ল পাউডাৰটো, লুজ পাউডাৰ পেলেডিঅ'ৰ। মই এইটো পাৰ্পলৰ পৰা লৈছিলোঁ, পাৰ্পল এটা যে ছাইড আছে তাৰ পৰা লৈছিলোঁ। এয়া মই ইউজ কৰিছোঁ মিছ ক্লেৰৰ এইটো আইব্ৰ' প্ৰডাক্ট হয়। আইব্ৰ' সদায় আগত ব্যৱহাৰ কৰিব নালাগে। আগত ব্যৱহাৰ কৰিলে আপোনালোকৰ একদম অভিনয় কৰা নিচিনা, মুখা অভিনয় কৰা নিচিনা একদম হৈ যায়। ব্ৰাউজখিনি নেচাৰেল ব্ৰাউজে ভাল লাগে, সেইকাৰণে অলপ পাতলকৈ আপোনালোকৰ চেলাউৰিৰ যোনটো কালাৰ হয় সেই কালাৰৰ ল'ব লাগে। মোৰতো দেখিছে সেইটো কালাৰ মই ইউজ কৰোঁ, গতিকে পেলেটটোৰ সেইটো কালাৰে শেষ হ'ব ধৰিছে। আৰু যেতিয়া আপোনালোকে পিছৰ পৰা ষ্টাৰ্ট কৰে তাৰ পাছত যোনবিলাক অলপ কালাৰ যেতিয়া থাকি যাব ব্ৰাছত, তেতিয়া আপোনালোকে আগৰখিনি কৰি দিব। নহ'লে ডাইৰেক্ট কালাৰলৈ ডাইৰেক্ট যদি আগত দিয়ে তেতিয়া কি হ'ব, একদম ডাঠকৈ লাগি ধৰিব আগফালে।
তাৰ পাছত এয়া মোৰ ফেভাৰিট এটা পেলেট হয় মেকআপ ৰিভলিউচনৰ ষ্টাৰ থকা কনষ্টেলেশ্যন পেলেট হয় এইটো আৰু ইয়াৰ কালাৰবিলাক ইমান বেছি ধুনীয়া বহুত ভাল লাগে মোৰ আৰু বহুত ব্ৰাইট কালাৰ্ছ আৰু যোনে প্ৰথম কৰিছে সেইবিলাকৰ কাৰণে অলপমান দিগদাৰ হয় বহুত মানে পিগমেণ্টেড কালাৰ অলপমান কৰিলে আপোনালোকক বহুত লাগি ধৰে সেইকাৰণে অলপ কমকৈ লৈ আপোনালোকে ব্লেন্ড কৰি যাব লাগে তেতিয়া অলপ ভাল মই আজি পিংক কালাৰৰ এটা মেকআপ লুক কৰিছোঁ গতিকে পিংক লৈ এইটো কৰেল ছেটটো লৈছোঁ প্ৰথম কৰেল ছেটটো মই লাহে লাহে প্ৰথম ক্ৰিজ লাইনত লগাই ল'ম ক্ৰিজ লাইনত লগাই লৈ তাৰ পাছত মই এডাল ক্লিন ব্ৰাছেদি মই সেই এজবিলাক লগে লগে ব্লেন্ড কৰি যাম কাৰণ একেলগে যদি ডাইৰেক্ট কালাৰটো দি আপোনালোকে বহুত দেৰি ৰখি দিয়ে তেতিয়া কালাৰটো ব্লেন্ড নহয় ভালকৈ সেইকাৰণে ক্লিন ব্ৰাছেদি সদায় ব্লেন্ড কৰি যাম কালাৰ ল'ম আৰু ব্লেন্ড কৰিম তাৰপিছতে মই ডাৰ্ক পিংক শ্বেডটো লৈছোঁ ডাৰ্ক পিংক শ্বেডটো মই আকৌ পেড কৰিছোঁ ক্ৰিজ লাইনত অলপমান বাহিৰৰ ফালে উইং হিচাপত মই বনাইছোঁ আপোনালোকৰ চকু যদি হুডেড নহয় হুডেড মানেতো সবেই বুজি পায় চাগে যোনবিলাকৰ হুডেড আইজ নহয় সেই চকুত আৰু বেছি ধুনীয়া লাগিব এইটো মেকআপ লুক মোৰ অলপমান হুডেড আইজ হয় সেইকাৰণে অলপমান বেলেগ লাগে যেতিয়া আমি উইং বনাওঁ তাৰপিছত মই লৈছোঁ পাৰ্পল শ্বেডটো ক্ৰিজ লাইনতে মই লগাইছোঁ ব্লেন্ড কৰিছোঁ তাৰপিছত আকৌ মই ক্লিন ব্ৰাছেদি এইটো ব্লেন্ড কৰি যাম যাতে ওপৰত হাৰ্শ লাইনবিলাক দেখি নাপায় ধুনীয়া ব্লেণ্ডেড এটা লুক আহে সেইবাবে মই ব্লেন্ড কৰি গৈছোঁ লগে লগে তাৰপিছত এইটো মই শ্বেড লৈছোঁ একদম ফাৰ্ষ্টতে যোনটো মই শ্বেড লৈছিলোঁ নিউড কালাৰ এটা তাৰ পাছত এইটো মই লগাইছোঁ কনচিলাৰ হাফ কাট ক্ৰিজ কৰিবলৈ অলপমান তলত লগাই চকুটো ডাঙৰকৈ মেলি দিব তেতিয়া ওপৰত আপোনালোকৰ লাগি যাব সেই তাৰলৈকে আমি এটা লাইন হিচাপত আমি কাট ক্ৰিজ বনাম ধুনীয়াকৈ কনচিলাৰখিনি লগাই তাৰ ওপৰত আমি বেলেগ শ্বেড লগাম মই এটা আজি কাট ক্ৰিজ পুৰা একদম ধৰিব পৰাকৈ নাই দিয়া কাৰণ পিংকটোৱে মোৰ দিব মন আছিলে বেলেগ কালাৰ ইউজ কৰিবলৈ মন নাছিলে সেইকাৰণে মই অলপ পাতলাকৈ ক্ৰিজ লাইনটো বনাইছোঁ যাতে মানে ইমান ধৰিব নোৱাৰি কিন্তু কালাৰবিলাকো কনচিলাৰ লগালে কি হয় কালাৰবিলাক পপ হৈ যায় সেইকাৰণে কালাৰটো একদম ব্ৰাইট লাগে সেইকাৰণে মই কনচিলাৰটো লগাইছোঁ তাৰপিছত এইটো চেম্পেন এটা কালাৰ হয় ৰ'জ গোল্ড টাইপৰ এইটো মই একদম আগত দিছোঁ আগত ইনাৰ কৰ্নাৰত সদায় পাতল কালাৰ দিব লাগে আৰু এইটো অলপমান শিমাৰী কালাৰ হয় অলপমান জিলিকি থকা শিমাৰী কালাৰটো মই আগত দিছোঁ আৰু ভালকৈ ইটো কালাৰৰ লগত মিক্স কৰি দিব লাগিব কাৰণ যদি এটা কালাৰ হয় আকৌ নেক্সট বেলেগ এটা কালাৰ মিলি নাযায় তেতিয়া মানে ভাল নালাগে দেখাত সেইকাৰণে দুইটা কালাৰ অলপ মিক্স কৰি দিব লাগিব মই এবাৰ এইটো লগাইছোঁ আকৌ পিংক কালাৰ ওপৰত লগাম তাৰপিছত আকৌ সেইটো কালাৰ অলপমান লগাই মিক্স কৰি দিম এয়া দেখিছে মিক্স কৰি দিছোঁ ধুনীয়াকৈ তাৰপিছত আপোনাৰ যেন এটাই কালাৰ সেনেকুৱা নিচিনা লাগিব ৰিয়েলত আৰু এইটো মেকআপ লুক আৰু বহুত ধুনীয়া হৈছিলে কিন্তু কেমেৰাত ইমান বেছি ধৰিব নোৱাৰি তাৰপিছত মই কফি টাইপৰ এটা কালাৰ পুৰা কফিও নহয় এই কালাৰটো লৈ অলপ বাহিৰৰ ফালে আউটাৰ কৰ্নাৰত অলপমান দি দিছোঁ যাতে পিছফালৰখিনিত অলপমান ডাৰ্ক কালাৰ দিব লাগে তেতিয়া চকুৰ শ্বেপটো ধুনীয়া আহে তাৰপিছত আকৌ ক্লিন ব্ৰাছেদি ওপৰৰখিনি আপোনালোকে ব্লেন্ড কৰিবলৈ একদম নাপাহৰিব আকৌ মই চিমাৰ শ্বেডটো লৈ অলপমান দি দিছোঁ চকুৰ আই মেকআপত আপোনালোকে যিমানেই বেছি টাইম দিব সিমানেই ভাল হৈ যাব আৰু যিমানেই প্ৰেক্টিচ কৰি যাব সিমানেই বহুত ধুনীয়া হৈ যাব মেকআপ কৰি থকাটো এটা আৰ্ট হয় মই বহুত ভাল পাওঁ মেকআপ কৰি আৰু বহুতেই ভাল পায় চাইও ভাল পায় ময়ো বহুত ভিডিঅ' চাওঁ আৰু কৰিও মোৰ বহুত ভাল লাগে অলপমানো কেতিয়া মোৰ বৰ ভাৱটো নহয় সদায় মোৰ ভাল লাগে নতুন নতুন ক্ৰিয়েট কৰিব পাৰিলে কিন্তু কি হৈছে বহুত দিন মই ভিডিঅ' আপলোড কৰা নাই
আৰু এইবাৰ মই ভাবিছোঁ আপোনালোকৰ লগত নতুন নতুন মেকআপ লুক শ্বেয়াৰ কৰি থাকিম যদিও আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইবাৰ মই সদায় এক্টিভ থাকিম বুলি ভাবিছোঁ তাৰ পিছত এয়া মই লগাইছোঁ তলৰ লেছ লাইনতো অলপমান পিংক কালাৰ লগাই দিলোঁ তাৰ পাছত মই আপাৰ ৱাটাৰ লাইনত কাজল লগাইছোঁ এইটো কাজলটো হয় কালাৰবাৰৰ আকৌ লোৱাৰ ৱাটাৰ লাইনতো লগাইছোঁ আৰু পিংকটোতো ছোৱালীৰ চবৰে ফেভৰেটে হয় পিংক মেকআপ লুক ধুনীয়াও দেখি তাৰ পাছত মই ওপৰত আইলাইনাৰ নিচিনাকৈ অলপমান লগাইছোঁ সেইখিনি মই ধুনীয়াকৈ ব্লেন্ড কৰি দিম আজিকালি যোনটো ট্ৰেন্ডিঙত আছে সেইটো অলপমান ব্লেন্ডেড লুক স্মোকি আই টাইপৰ সেইকাৰণে মই পেন্সিল ব্ৰাছ লৈ এই কাজলখিনি অলপমান স্মাজ কৰি দিম তেতিয়া ভাল লাগে লুকটো আপোনালোকে চকু বন্ধ কৰিও কৰিব পাৰে কিছুমানৰ অলপমান চকুত ধৰে চকু বন্ধ কৰি আপোনালোকে ধুনীয়াকৈ ইয়া মই কৰাৰ নিচিনাকৈ এটা স্মাজ লুক দিব পাৰে পেন্সিল ব্ৰাছেদি আপোনালোকে ভিডিঅ'বোৰ ভাল পায় যদি প্লিজ কমেন্ট কৰিব আৰু কি লুক আপোনালোকে মোক সাজেষ্ট কৰিব পাৰে ময়ো বহুত বেছি মেকআপ এতিয়া কৰা নাই লাহে লাহে শিকি আছো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো তাৰ পিছত মই ব্লাছ লগাইছো এটো মাৰ্চ পেলেট এই পেলেটটোত আপোনালোকে তিনটা শেড পাই যাব কন্ট্ৰোৰৰ কাৰণে ব্লাছৰ কাৰণে তাৰ পাছত আৰু হাইলাইটাৰো পায় মই ইয়াত প্ৰথম ব্লাছটো লগাইছো ব্লাছটো বেছি হোৱা যেন পালে অলপমান আকৌ ফাউন্ডেশনৰ সেই ব্লেন্ডাৰটো দি আপোনালোকে লগাই ল'ব পাৰে তেতিয়া অলপমান কমি যাব তাৰ পিছত মই এই ফুলা মুখখন অলপমান ক্ষীণ দেখাবলৈ লগাইছো মই কন্ট্ৰোৰ আপোনালোকে দেখিছে 3 নিচিনাকৈ এটা 3 আকাৰত মই লগাইছো প্ৰথমতে গালত তাৰ পাছত ওপৰত তাৰ পিছত জ লাইনত ডিঙিটো অলপমান লগাই লম তাৰ পিছত নাকটো অলপমান জুঙা কৰিবলৈ মই কন্ট্ৰোৰটো লগাইছো এইটো এটা 3 in 1 পেলেট হয় বহুত ভাল 3 নহয় 4টা সেট পাব আপোনালোকে ব্লাছৰ দুটা পাই যায় তাৰ পিছত মই হাইলাইটাৰ লগাইছো এইটো Sivanna কালাৰ সেটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো ইমান এফৰ্ডেবলে হয় এটো বহুত দিন আগতে লোৱা এতিয়া আপোনাৰ ফ্লিপকাৰ্টত চাব পাৰে হাইলাইটাৰটো ধুনীয়াই হয় বহুত কিটা শেড পাই যায় ইয়াতো মই পিংক কালাৰটোৱে বেছিকে লগাও যত আপোনালোকৰ হাই পইণ্টছ থাকে হেবিলাকত মই লগাই দিছো ইনাৰ কৰ্নাৰ এইখিনি অলপ ব্ৰাইট হলে ভাল লাগে সেইকাৰণে তাতেও হাইলাইটাৰ লগাইছো এইটো হল লটাছৰ মাস্কাৰা আজি মই ফলছ লেশেছ নলগাও মই অকল মাস্কাৰাই লগাম কাৰণ মই এই মেকআপ লুকটো ৰাতি ক্ৰিয়েট কৰিছিলো মোৰ হেনাখন মন নাছিলে ইমান মাস্কাৰা ফলছ লেশেছ লগাই থাকিবলৈ সেইকাৰণে মই মাস্কাৰা দিয়ে এই লুকটো কমপ্লিট কৰিলো তাৰ পাছত মই লগাইছো লিপ লাইনাৰ এটো সুইস বিউটিৰ বহুত এফৰ্ডেবল এটা 12ৰ সেট পাই যোনটো আছিল 200 কিবা এটা লয় বহুত ভাল লিপ লাইনাৰ হয় আপোনাৰে এই লিপ লাইনাৰটো দি লিপষ্টিকো লগাব পাৰে বহুত ধুনীয়া ধুনীয়া শেড ক্ৰিমি হয় তাৰ পাছত মই লগাম লিপষ্টিকটো হয় এটো লেকমিৰ লিপষ্টিক পিংক কালাৰৰ লুকটোৰ লগত পিংক কালাৰ মেচ হ'ব সেইকাৰণে মই পিংকটোৱে লগালো এয়া মোৰ লুকটো অলমোস্ট কমপ্লিটে হ'ল তাৰ পিছত আপোনালোকে বিন্দি লগাব পাৰে বা এয়া মই লগাইছো সেটিং স্প্ৰে এটো ওয়েট এন্ড ওয়াইল্ডৰ হয় সেটিং স্প্ৰে দি আমাৰ যোনটো মেকআপ হয় পুৰা মেল্ট কৰি দিব বহুত ধুনীয়া এটা মানে মিক্স হৈ যাব
তাৰ পিছত মই এটা সৰুকে ফুট লৈছোঁ মোৰ আজিৰ লুকটো কমপ্লিট হ'ল যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বাই বাই